Welcome back to my channel moimuntechnical Assamese Blog. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো লাল কিল্লাৰ ঐতিহাসিক কিছু ৰহস্যময় তথ্য যাক আপোনালোকে উপভোগ কৰি নিথৌ আনন্দিত হ'ব। লাল কিল্লাক মোগল শাসনকালত কিলায়ে মুবাৰক নামেৰে জনাজাত আছিল। লাল কিল্লা মোগল বাদশাহ শাহজাহানৰ নতুন ৰাজধানী শাহজাহানাবাদৰ এটা মনোমোহা মহল আছিল। এই মহলটো দিল্লী চহৰৰ 7 নম্বৰ মুছলিম চহৰত আছিল, যি মোগল সাম্ৰাজ্য বংশৰ মোগল বাদশাহ বাবৰে 1600 খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ কৰে আৰু তেওঁৰ অন্তও দেৱান-এ-খাছৰ অন্তিম সম্ৰাট বাদশাহ জফৰৰ সৈতে শেষ হয়। 17 খ্ৰীষ্টাব্দৰ পৰা 21 খ্ৰীষ্টাব্দৰ প্ৰমাণ হিচাপে দিল্লীৰ লাল কিল্লা দেশৰ এনেকুৱা প্ৰাপ্তবয়স্ক মহল যাক ডেকা কালৰ সতেজতা ঘূৰাই আনিবৰ কাৰণে বহু চেষ্টা চলোৱা হয়। 2007 চনত ইউনেস্কোৱে এই মহলক বিশ্ব বিৰাসতৰ ইতিহাসত দাখিল কৰে। আজি প্ৰায় কিছু বছৰ পূৰ্বে ভাৰত চৰকাৰে ADAPTE হেৰিটেজ স্কিমৰ দ্বাৰা ডালমিয়া গ্ৰুপে 5 বছৰৰ কন্ট্ৰেক্ট লৈ ইয়াক মেৰামতি কৰে। এই মহলটো জিলিকাবৰ কাৰণে ডালমিয়া গ্ৰুপে প্ৰত্যেক বছৰে 5 কোটিৰো অধিক টকা খৰচ কৰি আহিছে। মোগল শাসক শাহজাহানে 11 বছৰলৈকে আগ্ৰাৰ শাসন কৰাৰ পিছত ঠিক কৰিলে যে ৰাজধানীখন দিল্লীলৈ স্থানান্তৰিত কৰিব লাগে। আগতে কিন্তু ভাৰতৰ ৰাজধানী আগ্ৰাতহে আছিল। 1618 চনত শাহজাহানৰ ইচ্ছা অনুযায়ী লাল কিল্লাৰ সৃষ্টিৰ আৰম্ভ কৰে। দিল্লীত তেওঁৰ শাসনৰ প্ৰতিষ্ঠা বঢ়োৱাৰ লগতে নতুন নিৰ্মাণৰ মহা আকাংক্ষাৰে 1647 চনত এই মহলৰ মুখ্য কক্ষত ভাৰী পৰ্দাৰে সজালে আৰু চীনৰ পৰা ৰেচম আৰু তুৰ্কীৰ পৰা মখমল আনি সজালে। তো বন্ধুসকল, এই লাল কিল্লাত দুখন মুখ্য দুৱাৰ আছে। এখন হ'ল দিল্লী গেট আৰু আনখন হ'ল লাহোৰ গেট। এতিয়া পৰ্যটকসকল যেতিয়া লাল কিল্লাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ আহে, তেওঁলোক সকলো এই লাহোৰ গেটেৰে প্ৰৱেশ কৰিব লাগে। এয়া হ'ল টিকেট গৃহ। ইয়াত পোনপ্ৰথমে আমি এটা টিকেট কৰি লওঁ বলক। এয়া হ'ল চাওক টিকেট, 80 টকা মূল্য। মিউজিয়ামৰ সহজ আপোনালোকে উপভোগ কৰিব পাৰিব। তো বলক এতিয়া যাওঁ আমি লাহোৰ গেটৰ ফালে। এই লাল কিল্লাত কেইবাটাও প্ৰমুখ্য ইমাৰত আছে। ইয়াৰ ভিতৰত দেwan-e-khash, dewan-e-amৰ বাহিৰেও motimajjid, hira mahal, ৰং মহল, খাছ মহল আৰু হায়াত বক্স বাগৰ সৈতে 15টা প্ৰমুখ স্থল আছে। আচৰিত বস্তুকলাৰে ভৰপূৰ এই ইমাৰতবোৰ দৰ্শকৰ মন মোহি পেলায়। লাল কিল্লাৰ নিৰ্মাণৰ কাম উস্তাদ আহমদ আৰু উস্তাদ হামিদে কৰিছিল। এই লাল কিল্লাত প্ৰায় 200 বছৰ মোগল বংশই ৰাজ কৰিছিল। এয়া দেখিছে নহয় লাল কিল্লাৰ কাষত ঘাঁহ বন গজি থকা এই দৃশ্য। এইখন হ'ল দৰাচলতে মোগলৰ দিনৰ এখন বিল। এই বিলখনত এটা সময়ত যমুনা নদীৰ পানী ভৰপূৰ হৈ আছিল আৰু এটি মনোমোহা দৃশ্য কৰি তুলিছিল। এয়া হ'ল লাল কিল্লাৰ সন্মুখ ভাগৰ গ্ৰাউণ্ড। এই গ্ৰাউণ্ডখনতেই আমি আপোনালোক আহিলেও সুন্দৰভাৱে চেলফি ল'ব পাৰিব। আপোনালোকে দেখিছেই নিশ্চয়, সকলো চেলফি লোৱাত ব্যস্ত। চাওক ইমান গৰমতো 2022 চনৰ মে' মাহৰ গৰম কেনেকুৱা জানে। এই গৰমত সকলো পৰ্যটকে চেলফি লোৱাত ব্যস্ত। বলক আমি এতিয়া লাহোৰ গেটৰ ফালে আগবাঢ়োঁ। এয়া গৈ আছোঁ। সেই যে পুলটো দেখিলে আপোনালোকে, সেই পুলটোৰ লগতেই সেইখন লাহোৰ গেট। কিন্তু তালৈ যাওঁতে আমি চিকিউৰিটিৰ নীতি নিয়ম মানি আমাৰ বেগ পৰ্যন্ত চেকিং কৰাব লাগিব। এই কোঠাটোত আমি বেগ জমা দিলোঁ আৰু বেগ জমা দি চিকিউৰিটিক টিকট দেখাই আমি পাৰ হৈ আহিলোঁ। এতিয়া বলক আমাৰ লাহোৰ গেটৰ ফালে আমি গৈ আছোঁ।
আৰু পৰ্যটকসকলো মোৰ আগে গৈ আছে, দেখিছে আপোনালোকে নিশ্চয়। এয়া মই এহাতত ৰুমাল আৰু এহাতত মোবাইলৰে ভিডিঅ' কৰি গৈ আছো। প্ৰায় পাইছোহি আৰু ওচৰ 1 মিনিট মানৰ ভিতৰত সম্ভৱ পায়ে যাম লাহোৰ গেট। লাহোৰ গেটৰ ওপৰ ভাগটো চাই লওক। আৰু এটা কথা, এই লাহোৰ গেটৰ সন্মুখতে দুটা ঐতিহাসিকমূলক টেংক সজাই থোৱা আছে, যি আমাৰ ভাৰতৰ সৈনিকসকলে প্ৰায় 56 বছৰ এই লালকিল্লাত কটাইছিলে, তাৰে এটা সোঁৱৰণি। এয়া যে দেখিছে সোঁহাতে লাহোৰ গেটত প্ৰৱেশ কৰাৰ পিছত এই চিৰিত, আৰু বাওঁহাতে এখন আমি সোমাই ভিতৰলৈ যাব লাগিব। সোঁহাতে এয়া যে দেখিলে আপোনালোকে চিৰি, এই চিৰিতে উঠি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক বছৰে 15 আগষ্ট আৰু 26 জানুৱাৰীৰ দিনাখন পতাকা উত্তোলন কৰি ভাৰতৰ বিষয়ে ভাষণ দিয়ে। আৰু এতিয়া আমি লাহোৰ গেটেৰে ভিতৰলৈ প্ৰৱেশ কৰোঁ। ভিতৰলৈ প্ৰৱেশ কৰোঁতে এয়া হ'ল, হিন্দীত ক'বলৈ গ'লে চট্টা চৌক বুলি কোৱা হয় ইয়াক, আৰু অসমীয়াত চাহি বজাৰ বুলি কোৱা হয়। এই চাহি বজাৰখনৰ মোগলৰ দিনৰ পৰাই এই চাহি বজাৰ চলি আহিছে আৰু বৰ্তমানো চলি আছে। এই বজাৰত মোগলৰ দিনৰে বহুতো ঐতিহাসিকমূলক বস্তু আপোনালোকে কিনিম বুলি ভাবিলে কিনিব পাৰিব। মই যাবৰ সময়ত কিবা এটা চিন ইয়াৰ পৰাই লৈ যাব লাগিব। আৰু যি কি নহওক, আমি আগবাঢ়ি আহি চাহি বজাৰখন বা চট্টা চৌক পাৰ হ'লোঁ। এইবিলাক বাওঁহাতে হ'ল প্ৰিন্সেছ কোৱাটাৰ। এনেকুৱা 7টা কোৱাটাৰ আছে। এই কোৱাটাৰত মোগলৰ দিনত মোগলৰসকলৰ প্ৰিন্সেছবিলাক আৰু যুৱক যুৱতীসকল আছিলে। এয়া হ'ল চট্টা চৌকৰ ওলাই অহাৰ পিছৰ দৃশ্য। তো আমি এতিয়া প্ৰথমে যাওঁ প্ৰিন্সেছ কোৱাটাৰৰ ফালে। এই প্ৰিন্সেছ কোৱাটাৰত এতিয়া বৰ্তমান মিউজিয়াম বনাই থোৱা হৈছে। ইয়াৰ ভিতৰত আমি প্ৰৱেশ কৰি দেখা পাম মিউজিয়াম বলক। এয়া গৈ আছোঁ মিউজিয়ামৰ ফালে বা প্ৰিন্সেছ কোৱাটাৰৰ ফালে। ইয়াৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু থুলমূলভাৱে আপোনালোকক এই মিউজিয়ামৰ অলপ দৃশ্য দেখুৱাই দিওঁ। এই মিউজিয়ামত বৰ্তমান ভাৰতৰ শ্বহীদ ব্যক্তিসকলে কিভাৱে ভাৰতক স্বাধীন কৰিছিল তাৰ বিষয়ে আপোনালোকে উপভোগ কৰিব পাৰিব। নেতাজী সুভাষ চন্দ্ৰ বোস ডাঙৰীয়াই কিমান কষ্টৰ মাজেৰে এই ভাৰতবৰ্ষক স্বাধীন কৰিছিল তাৰ বিষয়ে আপোনালোকে বুজিব পাৰিব এই মিউজিয়াম উপভোগ কৰিলে। ভিডিঅ'টো লম্বা হয় বুলি মই অলপ ফাষ্ট কৰি দিছোঁ, নহ'লে আপোনালোকে চাই আকৌ আমনি পাই যাব। সেই হেতুকে অলপ ফাষ্ট কৰি দিছোঁ। প্ৰিন্সেছ কোৱাটাৰৰ ভিতৰৰ দৃশ্য। এই প্ৰিন্সেছ কোৱাটাৰত এতিয়া বৰ্তমান মিউজিয়াম বনাই থৈছে ভাৰত চৰকাৰে। ইয়াত আটাইকেইটা মিউজিয়াম চালেই আপোনালোকে নেতাজী সুভাষ চন্দ্ৰ বোস ডাঙৰীয়া আৰু অন্যান্য ব্যক্তিসকলে, শ্বহীদ ব্যক্তিসকলে কিভাৱে ভাৰতক স্বাধীন কৰিছিলে তাৰ বিষয়ে বৰ্ণনা কৰি ব্যাখ্যা দিয়া আছে। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী চৰকাৰ।
বলক মিউজিয়ামতে বেছি সময় নলগাওঁ আপোনালোকক, মানে আপোনালোক অতিৰিক্ত হৈ পেলাই ভিডিঅ'টো কাটি দিব নাচাব আৰু। বলক নামি যাওঁ তললৈ। তো মিউজিয়াম আপোনালোকক দেখুৱালোঁ, এতিয়া চিধাই বলক noubat খানা ফালে যাওঁ আমি। এয়া হ'ল noubat খানা। এই noubat খানাত মোগলৰ দিনত প্ৰত্যেক দিনাখন 5 বাৰ চাহী বেণ্ড বজোৱা হৈছিল। এই বেণ্ড বজোৱাৰ সময়ত ইয়াত থকা প্ৰজাসকলে সন্মান কৰি অলপ সময় হলি থাকিবলগীয়া হৈছিল। এইটোৱে হ'ল noubat খানা। ইয়াৰ পিছতে হ'ল এইখন হায়াত বক্স বাগ। এই হায়াত বক্স বাগখনত মোগল বাদশ্বাই খন্তেক বহি আৰাম কৰিছিল আৰু ৰাজ্যৰ বা দেশৰ হৈ কিছু সুচিন্তা কৰিছিল আৰু বিদেশৰ পৰা অহা ব্যক্তিসকলৰ লগত ভাৰতৰ হৈ কিছু আলোচনা কৰিছিল। হায়াত বক্স বাগিচাত আজিও যদি আমি যাওঁ, ভোক পিয়াহ একো নালাগে, তাতে বাগৰি শুই থাকিবলৈ মন যায়। ইমান সুন্দৰ হায়াত বক্স বাগ। মোগলৰ দিনততো আৰু নিশ্চয় বেছি সুন্দৰ আছিল। আপোনালোকে হয়তো দৃশ্যবোৰ চাই গম পাইছে। তো ইয়াৰ পিছতে আমি যাম dewan-e-am মণ্ডপটোৰ ফালে। বন্ধুসকল, আপোনালোকে মোৰ লগত খন্তেক সময় ব্যয় কৰি এই লালকিল্লাৰ দৃশ্য উপভোগ কৰক। নিশ্চয় আনন্দ পাব আৰু নিজৰ কিছুমান ঐতিহাসিক জ্ঞান ল'ব পাৰিব বা নিজৰ ল'ৰা ছোৱালীকো শিক্ষা দিব পাৰিব এই লালকিল্লাৰ বিষয়ে। তো বলক এতিয়া আমি dewan-e-am মণ্ডপটোৰ ফালে যাওঁ। এয়া কেমেৰাৰ সন্মুখত দেখি আছে, এইটোৱে হ'ল dewan-e-am মণ্ডপ বা ইমাৰত। dewan-e-am লালকিল্লাৰ সাৰ্বজনীন প্ৰেক্ষাগৃহ আছিল। মোগল শাসকে ইয়াতে বহিছিল আৰু জনতাৰ ওজৰ আপত্তিবোৰ সমাধান কৰিছিল আৰু বিদেশৰ পৰা অহা লোকসকলক লগ ধৰিছিল। dewan-e-am মোগল শাসক বহা ৰজা সিংহাসনখন সংগমৰমৰেৰে বনোৱা আছিল। এই dewan-e-am মহলটোক চাওক, লাল পাথৰেৰে তৈয়াৰ কৰা কি সুন্দৰ এক দৃশ্য। এই গ্লাছবোৰে ভেটি থোৱা জেগাটোতেই মোগল সম্ৰাট বাদশ্বাহৰ সিংহাসনখন আছিলে। বৰ্তমান এই সিংহাসন ইয়াত নাই, ব্ৰিটিছসকলে ভাঙি চিঙি নষ্ট কৰি থৈ গৈছিলে। এইখন হ'ল dewan-e-amৰ চাইনবোৰ্ড। ইয়াৰ পিছতেই আমি এতিয়া যাওঁ বলক dewan-e-khash মণ্ডপ বা ইমাৰতটোৰ ফালে। এয়া হ'ল dewan-e-khash মণ্ডপ। এই ইমাৰতটো মোগল সম্ৰাটৰ আলহী সেৱা শুশ্ৰূষা কৰা কোঠা আছিলে। এই ইমাৰত আটাইকেইটা ইমাৰততকৈ অতি সুন্দৰ। 19 × 67 স্কোৱাৰ ফুটৰ dewan-e-khash বগা সংগমৰমৰেৰে বনোৱা মণ্ডপ হয়। এই মণ্ডপৰ সুন্দৰতা দেখি বাদশ্বাহে কৈছিল যে পৃথিৱীত যদি স্বৰ্গ বা বেহেস্ত আছে তেতিয়াহ'লে এই মণ্ডপটোৱে হ'ব। কাৰ্নেলিয়ন আৰু অন্য পাথৰেৰে সুন্দৰ কাৰিকৰীযুক্ত ফুলৰ ডিজাইনেৰে তৈয়াৰী dewan-e-khash এসময়ত মৰুৰ সিংহাসন বুলিও জনাজাত আছিল। এই dewan-e-khash মণ্ডপত মোগল বাদশ্বাহ শাহজাহানে বহি পেলাই নানা ৰকমৰ সপোন চাইছিল। আপোনালোকে বাৰু কেনে পাইছে এই dewan-e-khash মহলটো চাই? কমেণ্টত নিশ্চয় জনাব।
এইটো যে দেখিছে এইটো হ'ল বাউলি। বাউলিৰ অৰ্থ হ'ল তলেদি মাটিৰ তলেদি এটা ৰাস্তা আছে। এই ৰাস্তা দি কিবা কাৰণত যাওঁ বুলি ভাবিলে আপোনালোকে লালকিল্লাৰ বাহিৰত গৈ ওলাব পাৰে, কিন্তু ভাৰত চৰকাৰে ইয়াক বৰ্তমান বন্ধ কৰি থৈছে। ভৱিষ্যতে এই বাউলিত সোমাবলৈ পাৰ্মিশ্যন দিলে নিশ্চয় আপোনালোকক এই বাউলিৰ ভিডিঅ' বনাই এদিন দেখুৱাম। কিমানজন ব্যক্তিৰ এই বাউলি উপভোগ কৰিবলৈ ইচ্ছা আছে কমেণ্টত নিশ্চয় জনাব। ইয়াৰ পিছতেই বলক আমি যাম মমতাজ মহলত। বলক এয়া গৈ আছো মমতাজ মহলৰ কাষলৈ। এই মমতাজ মহল মোগল বাদশাহ শ্বাহজাহানে আগ্ৰাত বনাইছিল, কিন্তু যেতিয়া আগ্ৰাৰ পৰা ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰিছিল, তাৰ পিছত ইয়াতো মমতাজৰ স্মৃতিত এটি মমতাজ মহল বনাইছিল। এইটো হ'ল মমতাজ মহল। এই মমতাজ মহল বৰ্তমান সংগ্ৰহালয় হিচাপে স্বীকৃতি আছে। চাওক কি সুন্দৰ পাথৰত ডিজাইন কৰা এই দৃশ্য। ইয়াৰ পিছতে এয়া আমি দেখুৱাইছোঁ লাহৌৰ-এ-বহিষ্ট। লাহৌৰ-এ-বহিষ্ট হ'ল এই লাহৌৰ-এ-বহিষ্টৰে যমুনা নদীৰ পৰা সোমাই অহা পানী। এই লাহৌৰ-এ-বহিষ্টত প্ৰত্যেকটো ইমাৰতৰ লগত কানেকশ্যন কৰি থোৱা আছে। এই পানীৰে এসময়ত কি সুন্দৰ মনোৰম দৃশ্য কৰি তুলিছিল। এতিয়া বৰ্তমান এই লাহৌৰ-এ-বহিষ্টত পানী নাই, কিন্তু চৰকাৰে এই পানী লিংক কৰাৰ ব্যৱস্থাও কৰি আছে। এয়াই হ'ল লাহৌৰ-এ-বহিষ্ট। এইবোৰ যে আপোনালোকে দেখিছে, এইবোৰেদি পানী ওলাই ওপৰলৈ কি সুন্দৰভাৱে বিৰিঙি পৰি থাকে, সেয়া হয়তো আজি আপোনালোকে উপভোগ কৰিব পৰা নাই। ভাৰত চৰকাৰে যদি এই লাহৌৰ-এ-বহিষ্টৰ পানীৰ ব্যৱস্থা কৰে, এদিন নিশ্চয় আকৌ এই ভিডিঅ' বনাই দেখুৱাম। ইয়াকে কোৱা হয় লাহৌৰ-এ-বহিষ্ট। এই লাহৌৰ-এ-বহিষ্টৰ চিধা আপোনালোকে গ'লে দেখা পাব ৰং মহল আছে। এইখন হ'ল লাহৌৰ-এ-বহিষ্টৰ চাইনবোৰ্ড। এয়া হ'ল ৰং মহলৰ চাইনবোৰ্ড। এই ৰং মহলটো বগা সংগমৰমৰেৰে তৈয়াৰ কৰা হয়। এইটোৱে হ'ল ৰং মহল। এই ৰং মহলটো তলেদি এই ৰাস্তাটো বন্ধ কৰি থৈছে। এইটো হ'ল বাউলিৰ ৰাস্তা। এই ৰং মহলৰ পিছত আপোনালোকক দেখুৱাম মতিমজজিদ।
ৰংমহলৰ ঠিক পিছতেই সেইটো যে দেখিলে তিনিটা গুম্বজ তৈয়াৰী, সেইটোৱে হ'ল মতি মছজিদ মহাৰাজা ঔৰংজেবে তৈয়াৰ কৰিছিল আৰু এই মছজিদতে তেখেতে নামাজ পঢ়িছিল। এই মতি মছজিদ ভাৰতৰ অন্য জেগাতো অৱস্থিত আছে, কিন্তু লালকিল্লাত যেতিয়া মহাৰজা আছিলে ঔৰংজেব ডাঙৰীয়া, তেখেতে এই মতি মছজিদৰ তৈয়াৰ কৰিছিল নামাজ পঢ়িবৰ কাৰণে। এইটোৱে হ'ল মতি মছজিদ। এই মতি মছজিদৰ ভিতৰ ভাগত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে মই দেখুৱাব নোৱাৰিলোঁ, কিন্তু বাহিৰ ভাগকে দেখুৱাইছোঁ আৰু ঘূৰাই পকাই। মতি মছজিদৰ পিছতেই আপোনালোকক দেখুৱাম হীৰা মহল। বলক হীৰা মহলৰ ফালে আগুৱাই গৈ সেইটো দেখিছে নহয়, সেইটোৱে হ'ল হীৰা মহল। অন্য ফালেও আপোনালোকক ভিডিঅ'ত কৰি দেখুৱাইছোঁ ঘূৰাই পকাই। এয়া যে দেখিছে সন্মুখত, এইটোৱে হ'ল হীৰা মহল। এইখন হীৰা মহলৰ চাইনবোৰ্ড। এয়া হীৰা মহললৈকে লাহেৰে বৈশিষ্ট্যৰ লিংক আছে, য'ত পানী ঘূৰি ফুৰিছিলে, যমুনা নদীৰ পানী। তেতিয়াৰ দিনততো চাগে আৰু সুন্দৰ আছিলে। আজি যদি আমি সেই সুন্দৰ নাজাৰা উপভোগ কৰিব পাৰিলোঁ হয়, কিমান যে ভাল লাগিলে। বলক আগুৱাই গৈ সেইয়া আঁতৰত যে ৰঙাকে সৰু ঘৰ এটা দেখিছে, সেই ঘৰটোৰ বিষয়েও জনাম অলপ পিছতেই। সেইটোক দৰাচলতে জাফৰ মহল বুলি কোৱা হয়। বলক আগুৱাই গৈ থাকোঁ এইবাৰ টি হাউচৰ ফালে। এইটো হ'ল হামাম। হামাম মানে ৰজা মহাৰাজাৰ সতি সন্তানসকলে গা ধোৱা এটি কোঠা। এই কোঠাৰ ভিতৰত আজিৰ দিনত চুইমিং পুল বুলি ক'ব পাৰি, কিন্তু তেতিয়াৰ দিনত হামাম বুলি কয়। ইয়াৰ ভিতৰত নেহেৰে বৈশিষ্ট্যৰে পানী অহাৰ সুবিধা আছে। তাত গৰম পানীৰ ব্যৱস্থা আছিলে। তাতে ৰজাৰ সতি সন্তানসকলে গা ধুইছিল আৰু নানা ৰকমৰ খেল ধেমালি কৰিছিল। আৰু এয়া হ'ল টি হাউচ। বৈশিষ্ট্যৰ এই নলাবোৰ লালকিল্লাৰ চৌপাশেই আছে। যেনিয়ে যায় আপুনি তেনিয়েই নেহেৰে বৈশিষ্ট্যৰ নলাবোৰ পাব। এইটো হামামৰ পৰা চিধা দক্ষিণ ফাললৈ চাওক। দক্ষিণ ফাললৈ গ'লেই পাব জাফৰ মহল। এইটো নহয় আকৌ, এইটো হামামৰ দৃশ্যহে।
ইয়াৰ পৰা আমি পুনে দেখুৱাম আপোনালোকক জাফৰ सावन और भादो महीने में हयात बख्श बाग में महाराजा बैठा था मतलब माने শাওন আৰু ভাদ মাহত ইয়াত ৰজা মহাৰাজাই বহি উপভোগ কৰিছিল এয়া যে আপোনালোকক অলপ আগত কৈছিলোঁ জাফৰ মহলৰ বিষয়ে এইটোৱে হ'ল মোগল শেষ বাদশাহ বা অন্তিম বাদশাহ জাফৰৰ বনোৱা মহল তেওঁৰ লগতেই মোগলৰ ৰাজত্বকাল শেষ হয় তাৰ পিছতে ব্ৰিটিছে এই লাল কিল্লাক দখল কৰে ব্ৰিটিছে দখল কৰাৰ পিছত ব্ৰিটিছক ভাৰতৰ পৰা খেদোৱাৰ পিছত প্ৰায় 56 বছৰ কাল ভাৰতৰ সৈনিক এই লাল কিল্লাতে কেম্প বনাই আছিলে তাৰে প্ৰমাণ স্বৰূপে লাহোৰ গেটৰ সন্মুখত যে আপোনালোকক দেখুৱাইছিল দুটা টেংক সেয়া আমাৰ ভাৰতৰ সৈনিকৰ প্ৰমাণ স্বৰূপ তো বন্ধুসকল আপোনালোকক লাল কিল্লাৰ কিছু ভিডিঅ' দেখুৱালোঁ আৰু অৱশেষত এয়া বাউলীৰ দৃশ্য অকমান দেখুৱাই থওঁ আৰু আগন্তুক সময়ত যদি ভাৰত চৰকাৰে এই বাউলীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে তেনেহ'লে নিশ্চয় আপোনালোকক এই লাল কিল্লাৰ বাউলীৰ এটি ভিডিঅ' বনাই এইফালেদি সোমাই ক'ত ওলাব পাৰি তাৰ বিষয়ে আপোনালোকক জনাম কিন্তু বৰ্তমান এই বাউলীৰ ভিতৰত সোমোৱা ভাৰত চৰকাৰে বন্ধ কৰি থৈছে তো বন্ধুসকল আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগ ভিডিঅ'টোৰ যোগেদি লাল কিল্লাৰ কিছু ঐতিহাসিক তথ্য আহৰণ কৰিলে আৰু মোৰ এই ব্লগ ভিডিঅ'টোৰ চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰি আৰু লগতে সাবস্ক্ৰাইব কৰি থব যাতে মোৰ আগলৈ অহা নতুন ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত আহি পায় তাৰ বাবে সাবস্ক্ৰাইবটো কৰি অল চিনটোত দবাই থব আৰু লগতে আপোনালোকে মোক আশীৰ্বাদ দিব যাতে মই আপোনালোকৰ কাৰণে এনে ধৰণৰ ঐতিহাসিকমূলক আৰু কিছু ব্লগ ভিডিঅ' বনাব পাৰোঁ আৰু লগতে আপোনালোকে ভাৰতৰ আৰু কোনটো বস্তু চাবলৈ বিচাৰে তাৰ হৈ এটি কমেণ্ট বক্সত লিখি জনাব ধন্যবাদ।